বন্ধুসকল, আজি আপোনালোকে ঘৰত বহিয়ে ইউক্ৰেইন দেশৰ কিছুমান ভাল লগা কথা জানিবলৈ পাব। লগতে কোৱা হয় যে পৃথিৱীৰ আটাইতকৈ ধুনীয়া ছোৱালীবোৰ এই দেশতে বাস কৰে আৰু এই ছোৱালীবোৰৰ স্বভাৱ চৰিত্ৰ অন্য দেশতকৈ বেলেগ বুলিও কোৱা হয়। কিন্তু এই কথাটো সঁচা হয় নে নহয় আজি ভালদৰে জানিব পাৰিব। গতিকে আজি ইউক্ৰেইনৰ লগতে তাৰ ছোৱালীবোৰৰ লগত আমি ভালদৰে পৰিচয় হৈ লোৱা হওক। ৰাছিয়াৰ পিছত ইউক্ৰেইনে হ'ল ইউৰোপৰ দ্বিতীয় বৃহত্তম দেশ। 1990 চনৰ ছোভিয়েট ইউনিয়নৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছত ই এতিয়া এখন পৃথক দেশ। আমাৰ দেশৰ দৰে এইখন দেশতো কৃষি উৎপাদনৰ পৰা বহুত উপাৰ্জন কৰা হয়। কৃষি উৎপাদনৰ ক্ষেত্ৰত ইউক্ৰেইন বিশ্বৰ তৃতীয় স্থানত আছে। আমাৰ দেশৰ বেছিভাগ শিক্ষিত মানুহে খেতিৰ নিচিনা জীৱিকা কৰিবলৈ টান পায়, কিন্তু ইউক্ৰেইনত তেনেকুৱা নহয়। তাত শিক্ষিত লোকসকলেও আধুনিক ধৰণে খেতি কৰি ধন উপাৰ্জন কৰে। এই দেশখনৰ প্ৰায় 30% মানুহে গাঁৱত বাস কৰে। আপোনালোকে জানেনে যে ইউক্ৰেইনৰ দক্ষিণ দিশে দুখন সাগৰ দেখিবলৈ পোৱা যায়। এই সাগৰ দুখনৰ নাম কৃষ্ণ সাগৰ আৰু অজব সাগৰ হয়। ইয়াত বাস কৰা মানুহবোৰৰ জীৱন অতি সুন্দৰ হয়। ছোভিয়েট ইউনিয়নৰ পৰা পৃথক হোৱাৰ পিছতো এই দেশখনে দ্ৰুতগতিত আগবাঢ়িছে। ছোভিয়েটৰ লগত পৃথকীকৰণ হোৱা স্বত্বেও ইয়াৰ উন্নতিৰ দিশ বেছি ভালহে হৈছে। ইউক্ৰেইনত থকা চহৰবোৰ বহুত ধুনীয়া হোৱাৰ লগতে পৰিষ্কাৰো হয়। আপোনালোকে ইউক্ৰেইনৰ ৰাজধানীখনৰ নাম কি জানে নেকি? মই নকওঁতে আপুনি কমেণ্ট বক্সত লিখক যে ইয়াৰ ৰাজধানীখনৰ নামটো কি। ইউক্ৰেইনৰ ৰাজধানীখনৰ নাম হৈছে কিয়েভ। এই দেশখনে উৰাজাহাজ নিৰ্মাণৰ ক্ষেত্ৰত বিশ্ববিখ্যাত হয়। আমাৰ পৃথিৱীৰ ভিতৰতে সকলোতকৈ ডাঙৰ বিমানখন ইউক্ৰেইনে নিৰ্মাণ কৰি উলিয়াইছিল। ইউক্ৰেইনৰ বেছিভাগ জনসংখ্যা খ্ৰীষ্টান হয়, যিসকলে ইউক্ৰেইনীয় ভাষা কয়। আমাৰ ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত যেনেকৈ প্ৰায়ে বিবাদ লাগি থাকে, ঠিক তেনেকৈ ইউক্ৰেইনতো ক্ৰিমিয়াক লৈ ৰাছিয়াৰ সৈতে বিবাদ দীৰ্ঘদিন ধৰি চলি আহিছে। ইউক্ৰেইনত বাস কৰা ছোৱালীবোৰনো কি এনে স্পেচিয়েল, যাৰ কথা গোটেই বিশ্বয়ে কৈ থাকে। গতিকে এইবাৰ ইউক্ৰেইনৰ ছোৱালীবোৰ কেনেকুৱা স্পেচিয়েল আলোচনা কৰোঁ আহক। ইউক্ৰেইনত থকা ছোৱালীবোৰক পৃথিৱীৰ আটাইতকৈ ধুনীয়া বুলি গণ্য কৰা হয়। এই দেশৰ ছোৱালীবোৰে মানুহৰ লগত সহজে বন্ধুত্ব আৰু প্ৰেমৰ যোগ্য হয়। যদি আমি ডেটিঙৰ কথা কওঁ তেনেহ'লে ইয়াত ডেটিং অধিক পৰিমাণত হয়। কিন্তু এটা কথা মনত ৰাখিব যে ইউক্ৰেইনৰ ছোৱালীবোৰ অতি আৱেগিক আৰু মেজাজী বা দাম্ভিক হয়। সিহঁতে স্মাৰ্ট আৰু শান্তও হয়। ইউক্ৰেইনত বাস কৰা ছোৱালীবোৰে নিজৰ ইচ্ছা অনুসৰি জীৱন যাপন কৰাৰ স্বাধীনতা লাভ কৰে। এওঁলোকৰ জীৱনৰ সিদ্ধান্তত কোনেও হকাবাধা কৰিব নোৱাৰে, অৰ্থাৎ খুদ কি মৰ্জি। যদি আমি ইউক্ৰেইনৰ বতৰৰ কথা কওঁ তেনেহ'লে ইয়াৰ বতৰ ঠাইভেদে বেলেগ বেলেগ হয়। ইউক্ৰেইনৰ আকাৰ ইমানেই ডাঙৰ যে ইয়াৰ উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিমত বিভিন্ন ধৰণৰ বতৰৰ পৰিস্থিতি হয়। ইয়াত উত্তৰৰ গড় তাপমাত্ৰা 5.5 ডিগ্ৰীৰ পৰা 7 ডিগ্ৰী হয়, আনহাতে দক্ষিণত 11ৰ পৰা 13 ডিগ্ৰী হয়। গ্ৰীষ্মকালতো ইয়াত সিমান গৰম নহয়। গ্ৰীষ্মকালত তাপমাত্ৰা 17ৰ পৰা 25 ডিগ্ৰীৰ ভিতৰত থাকে, কিন্তু শীতকালত ইয়াৰ বতৰ বহুত খহটা হয় আৰু তাত বহুত বৰফ পৰে। এইবাৰ আমি জানিম ইউক্ৰেইনৰ খাদ্য সম্ভাৰ। ইউক্ৰেইনৰ পৰম্পৰাগত খাদ্য সুস্বাদু হয়। তাত মুৰ্গী, গাহৰিৰ মাংস, গোমাংস, কণী, মাছ আৰু কাঠখোলা ইয়াৰ জনপ্ৰিয় খাদ্য হয়। লগতে ইয়াৰ বসবাসীসকলে আলু, শস্য, সতেজ পাচলি আৰু ফলো পছন্দ কৰে। খাদ্যৰ উপৰিও তাত থকা মানুহবোৰে ৱাইন আৰু বিয়েৰ খাই খুব ভাল পায়। এই দেশখনত বিভিন্ন ধৰণে বনোৱা ৰুটিবোৰ বিশেষভাৱে বিখ্যাত হয়। ইউক্ৰেইনৰ প্ৰতি 100 মিটাৰৰ মূৰে মূৰে নিশ্চিতভাৱে এটা কেফে উপলব্ধ হয়। যদি আপুনি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো আগুৱাই যোৱাত সহযোগ কৰিব। ইউক্ৰেইনৰ কথাবোৰ জানি আপোনাৰ কেনেকুৱা মনোভাৱ উদয় হৈছে কমেণ্ট বক্সত নিশ্চয় প্ৰকাশ কৰিব। গতিকে আজিলৈ ইমানেই। ভাল চাওক, ভাল শিকক। ধন্যবাদ। জয় হিন্দ।